গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। চৰকাৰে গ্ৰহণ কৰা গুণোৎসৱৰ দৰে এটি মহান পদক্ষেপক আদৰণি জনাই বেটিয়নীৰ সচেতন ব্যক্তিসকলৰ সহযোগত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ভাগ বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। ফাগুন মা মহাত্মা গান্ধী মহুমা জীবন প্রকৃতির সৌন্দর্য প্রকাণ্ড আমি অসমীয়া প্রকৃতির সৌন্দর্য আৰু নাম সপোন শিক্ষাগুৰু সেউজীয়া সেউজীয়া ধাননি পথাৰ মা তুমি অনন্যা বৰষুণ মহৎবাদী আছে দুটাটো উৰুজ আছে মহত্বপূৰ্ণ তিনিটা আছে দুটা আছে আৰু কামৰ আছে এইখিনি লেখক লেখিকাসকলৰ নাম ইয়াত দিয়া নাই পৃষ্ঠাখিনিয়ে ইয়াত দিছে। গতিকে এইখন এখন সুন্দৰ আলোচনী আৰু আমাৰ প্ৰাচীন পত্ৰিকা উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ বিদ্যালয়ৰ তৰফৰ পৰা। গুণোৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক সাহিত্য অথবা বিভিন্ন লেখামেলাৰ প্ৰতি ধাৱমান কৰোৱাৰ উদ্দেশ্যে প্ৰতিটো শ্ৰেণীৰ পৰা প্ৰচাৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী বিভিন্ন লিখনিৰে সমৃদ্ধ এখন সুন্দৰ আলোচনী উন্মোচন কৰে। মই বক্তব্য লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ বৰুৱাই আৰু আলোচনী ভাগ উন্মোচন কৰে বেটিয়নী অঞ্চলৰ উদীয়মান যুৱক ঋতুৰাজ ফুকনে। ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে অনুষ্ঠানটি জেউতি চৰায়। যে আমাৰ শিক্ষাটো সম্পূৰ্ণ বিনামূলীয়া আৰু আমাৰ নামভৰ্তিৰ সময় সহকৰ্মী শিক্ষয়িত্ৰী আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা উক্ত গুণোৎসৱ অঞ্চলটোৰ মাতৃগোট অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকি অনুষ্ঠান ভাগ সফল ৰূপায়ণ কৰি তোলে। গতিকে এই আলোচনীখনৰ প্ৰাচীন পত্ৰিকাখনৰ উন্মোচন কাৰ্যসূচীলৈ আমি প্ৰতিটো ক্লাছৰ পৰা একোখনকৈ প্ৰাচীন। উল্লেখযোগ্য যে বিদ্যালয়খনৰ এজন সুদক্ষ অধ্যক্ষ হিচাপে পৰিগণিত হোৱা টেপুৰাম গগৈদেৱৰ লক্ষ্য হৈছে কৰ্মই আমাৰ ধৰ্মনীতিক লক্ষ্য হিচাপে গ্ৰহণ কৰা পুৰস্কাৰপ্ৰাপ্ত এজন সফল খেতিয়ক হিচাপেও পৰিচিত। তেখেতে বিদ্যালয়খনৰ সেউজীয়া প্ৰাকৃতিক মনোৰম দৃশ্যৰাজি আৰু আৰ্থ-সামাজিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ চাৰিওদিশৰ চৌহদত সাঁচি পুলি ৰোপণ কৰা পৰিলক্ষিত হয়। গোলাঘাটৰ পৰা জয়ন্ত গগৈৰ সহযোগত নজৰুল হুছেইনৰ প্ৰতিবেদন ক্লিক অন নিউজ আছাম। প্ৰথমতে আপোনালোকে স্বাগতম জনাইছোঁ।
যিহেতু বেটিয়নী অঞ্চলৰ এটা ইতিহাস আছে। বেটিয়নী অঞ্চলটো ইতিহাস প্ৰসিদ্ধ এখন আচলতে ঠাই আৰু বিশেষকৈ আমাৰ বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ যি আমাৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল যথেষ্ট পৰিমাণে সন্তোষজনক আছিল। মাজভাগতে কিছু এই ফলাফল আমাৰ নিম্নগামী হৈছে আৰু সেই নিম্নগামী যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যাতে আমি অতি শীঘ্ৰেই আমি যাতে দূৰ কৰিব পাৰোঁ, তাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। আৰু আমাৰ লক্ষ্য উদ্দেশ্য হৈছে যে যাতে আমাৰ বেটিয়নী অঞ্চলটোক অসমৰ লেখত ল'বলগীয়া এটা শিক্ষানুষ্ঠান হিচাপে পৰিগণিত কৰিব পাৰোঁ আৰু লগতে বেটিয়নী অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী অসম তথা ভাৰত নহয় সমগ্ৰ বিশ্বত যাতে এই শিক্ষা আহৰণ কৰিব পাৰে বা তেওঁলোকৰ যি সংস্থাপনৰ যিটো ব্যৱস্থা তেওঁলোকে ল'ব পাৰে, সেইটো প্ৰতি লক্ষ্য ৰখা গৈছে। এয়াই কি নহওক, আমাৰ বিদ্যালয়ত আজি বহুদিন ধৰি যদিও ডিষ্টিংশ্যন পাইছে বা আমাৰ ষ্টাৰ পাইছে বা সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, কিন্তু তথাপিতো আমাৰ এটা তাত মানে বিশেষকৈ অভাৱ ৰৈ গৈছে। সেই অভাৱটো হৈছে আমাৰ বেটিয়নী অঞ্চলৰ তথা এই বিদ্যালয়ৰ পৰা আজি পৰ্যন্ত কোনো ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰেই হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হওক স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই। গতিকে মই আশা ৰাখিছোঁ অনাগত সময়ছোৱাত যাতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা যাতে অসমবাসী ৰাইজক যাতে আমাৰ তৰফৰ পৰা স্থান লাভ কৰিবলৈ যাতে সমৰ্থন হওঁ, তাৰ কাৰণে আমাৰ বিশেষকৈ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে মই যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে মই তেখেতসকলক আচলতে 100% বিশেষকৈ ত্যাগ স্বীকাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আচলতে কিছু পৰিমাণে আমি এই ফল সন্তোষজনক হিচাপে তাৰ যিটো প্ৰতিশ্ৰুতি সেইটো ভাহি উঠিছে। মই সঁচাকৈ আনন্দিত। আৰু লগতে আমাৰ বেটিয়নী অঞ্চলৰ আশে পাশে থকা যি কিছুমান ব্যক্তিগত খণ্ডৰ যিবিলাক বিদ্যালয়, এই বিদ্যালয়সমূহলৈ আমাৰ অভিভাৱকসকলে তেখেতলোকৰ সন্তানক ব্যক্তিগত খণ্ডৰ মাধ্যমলৈ প্ৰেৰণ কৰে বা ব্যক্তিগত বিদ্যালয়ৰ লৈ তেওঁলোক ধাৱমান হৈছে। এই যিটো প্ৰক্ৰিয়া বা এই যিটো আমাৰ ছিষ্টেম, এই ছিষ্টেমটো কেনেকৈ বন্ধ কৰিব পৰা যায় তাৰ এটা সমিধান আমি বিচাৰি ল'ব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। হয়, বেটিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰণৰ দিশত হয়, বেটিয়নী অঞ্চলবাসী ৰাইজৰ সহযোগিতা আপুনি কেনেধৰণে লাভ কৰিছে? বেটিয়নী অঞ্চলত প্ৰকৃতাৰ্থত বেটিয়নীবাসী ৰাইজ শৈক্ষিক দিশতেই নহয় বিভিন্ন দিশত আগবঢ়া আৰু তেখেতলোকে আচলতে যিটো ভিজন লৈছে এই ক্ষেত্ৰত মই সঁচাকৈ তেখেতলোকক মানে ধন্যবাদ যাছোঁ। যিহেতু তেখেতলোকে আমাক বাৰম্বাৰ অনুৰোধ কৰিছে যে নহয় ছাৰ, বিশেষকৈ মোক ব্যক্তিগতভাৱেও লগ কৰিছে, এইবিলাকে ছাৰ আমি আচলতে এই বৰ্তমান যিটো গতানুগতিক ফলাফল, এই ফলাফলত আমি সন্তোষ নহয়, যাতে আপুনি এই ফলাফল যাতে ঊৰ্ধ্বগামী একদম শীৰ্ষলৈ যাতে লৈ যাব পাৰে তাৰ প্ৰতি আপোনাক যি যেনেধৰণে সহায় কৰিব লাগে আমি সহায় কৰিবলৈ বাধ্য বুলি জনাইছে। আৰু তেখেতলোক যথেষ্ট আচলতে আগ্ৰহী বা শুভাকাংক্ষী আচলতে আমাৰ বিশেষকৈ বিভিন্ন অঞ্চলৰ একমাত্ৰ শীৰ্ষ শিক্ষানুষ্ঠান। গতিকে তেখেতলোকে ইয়াত শাৰীৰিক শ্ৰমদানৰ উপৰিও যিটো মানসিক যিটো তেওঁলোকে যিটো মানে প্ৰচেষ্টা, সেই প্ৰচেষ্টা আগবঢ়াইছে আৰু মই সঁচাকৈ তেওঁলোকক মই ধন্যবাদ দিম। আচলতে এনে মনোবৃত্তি
আমাৰ ব্যক্তিৰ প্ৰয়োজন আছে যাৰ সহায়ত আমি আগুৱাই যাবলৈ নিশ্চয় সক্ষম হ'ম বুলি